ৰাজ্যত নহয় এবাৰ ঘৰতে আৰম্ভ কৰক মাত্ৰ দোস্ত আজিৰ বিজনেছটোত আপোনালোকক লাগিব মাত্ৰ পুঁজি 10,000 টকা আৰু বিজনেছ আইডিয়াটো হৈছে আপুনি প্লাষ্টিকৰ কিছুমান টাব কিনি আনক কাৰণ প্ৰতিজন মানুহেই নিজৰ ঘৰৰ চোতালখন শুৱনি কৰিবলৈ চেষ্টা কৰে সেইকাৰণে আপুনি প্লাষ্টিক টাব কিনি আনক এই টাবৰ বিক্ৰী কৰক ফুলৰ এই টাবত ফুলৰ পুলি লগাব পাৰে নিজৰ বাৰান্দাখনতে টাব কিনি আনি সজাই ৰাখক আৰু তাতে মাটি পলসুৱা মাটি অলপ সাৰ দি পেলাই কিছুমান ফুলৰ পুলি লগাই দিয়ক আৰু প্লাষ্টিক টাবতো আপোনাৰ যোনটো দাম আছে ধৰক 20 টকাৰ টাবটো আপুনি 40 টকা বিক্ৰী কৰিব আৰু ফুলটো লগোৱাৰ পিছত সেই টাবটোৰ দাম হ'ব 100 টকা তো গাইজ এনেকুৱা ধৰণৰ বিজনেছ কৰি আজিৰ দিনত আন 10জন বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক কিয়নো আপুনি স্বাৱলম্বী হোৱাৰ লগতে আপোনাৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱেও এই বিজনেছ কৰি হয়তো লাভৱান হ'ব পাৰিব এক্সাম্পল দিছোঁ এটা টাবত আপুনি কিছুমান ফুলৰ পুলি লগাই দিয়ক